হেল্ল' এভৰিৱান, মই জোনালীয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। লগতে অসমীয়া বাপতিসাহোন ৰঙালী বিহুটিৰ বাবে আপোনালোক সকলোলৈকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। অসমীয়া নৱবৰ্ষটিয়ে যেন আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ সমৃদ্ধি আৰু আশাৰ বতৰা। আজি হৈছে মানুহৰ বিহু। আজি মানুহৰ বিহুৰ দিনা মইনো দিনটো কেনেকৈ পাৰ কৰিছোঁ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ভালে আছে নে? ফুটবল ল'বা হা। প্ৰথম বিহু আহিছে।
সন্ধিয়া অলপ ফুৰিবলৈ ওলাই আহিছো বনগাঁও চাৰিআলি পাইছোহি আমি নতুনকে প্লট এটা লৈছো মানে ঘৰৰ হতি কিনি লৈছো ঘৰটোত এপাক বলে সোমাই যাওঁ আপোনালোককো দেখুৱাম ইফালে ভাড়া ঘৰ আছে নতুনকে আমি কিনি লৈছো ঘৰ আহি পাইছোহি সোমাইছোহি ঘৰ ৰাতিৰ কাৰণে এয়া আজি মাংস ৰাতি সাজ দিনত আমি আজি ভাত খোৱা নাই কাৰণ আজি মানুহৰ বিহু আজি দিনত আমি সবেই জলপান খাইছো আৰু ৰাতিৰ কাৰণে এয়া মাংস দালি ভাত এয়া তৈয়াৰ হৈ আছে আৰু মাংস বনাবলৈ বাকী আছে
এভৰিৱান, আজি দিনটো বহুত ব্যস্ততাৰে পাৰ হ'ল। বহুতকেইটা হুঁচৰি দল আহিলে আৰু ওচৰৰে আলহী অতিথিও আহিলে। হাঁহি আনন্দৰে দিনটো আজি অতিবাহিত কৰিলোঁ। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ।